নমস্কাৰ বৰ্ষাছ ফুড কৰ্নাৰলে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই আজি আপোনালোকলৈ ইনষ্টেন্ট বনাব পৰা দুবিধ আচাৰ ৰেচিপি লৈ আহিছো আৰু হেয়া হৈছে জলফাই আৰু আমলখিৰ আচাৰ। আপোনালোকে সকলোৱে ঘৰে ঘৰে এই দুবিধ আচাৰ বনাই আছে নহয়নে? তাকে মই কিদৰে অতি কম সময়তে সহজতে ইনষ্টেন্ট আচাৰ কৰিব পাৰি তাকে দেখুৱাব বিচাৰিছো। তেন্তে আহকচোন চাওঁ কিদৰে মই এই আচাৰ দুবিধ বনাওঁ। প্ৰথমতে কওঁ মই এইখিনি মছলাৰ কথা। এইখিনি হৈছে আচাৰৰ মছলা যিখিনি মই ঘৰতে বনাই ৰাখিছোঁ। বজাৰতো ৰেডিমেড আচাৰ মছলা পায়, কিন্তু বজাৰৰ মছলাতকৈ ঘৰতে আচাৰ মছলা বনায়ো আপোনালোকে 2 বছৰ পৰ্যন্ত এই মছলা ষ্ট'ৰ কৰিব পাৰে আৰু যেতিয়াই মন যায় আপোনালোকে তেতিয়াই সহজতে মিনিটতে আচাৰ বনাই পেলাব পাৰে। এই মছলাখিনি মই কিদৰে বনাইছোঁ আপোনালোকক শ্বৰ্টকৈ দেখুৱাই লওঁ ভিডিঅ'টো। প্ৰথমতে মই এয়া সৰিয়হ গুড়া লৈ লৈছোঁ। সৰিয়হ গুড়া লাগিব আৰু লাগিব মেথি গুড়া। এইখিনিৰ লগত লাগিব হিং লাগিব। এইখিনি ভালদৰে মিক্স কৰি পেলাই মই এফালে কেৰাহীত মিঠাতেল গৰম কৰি ৰাখিছোঁ আৰু ইয়াতে মই গৰমে মিঠাতেলখিনি ইয়াত ঢালি দিম। এয়া মই মিঠাতেলখিনি গৰমে ইয়াত ঢালি দিছোঁ আৰু লগে লগে পটাপট আচাৰ এই মছলাখিনি ভালদৰে মিলাই 10 মিনিটৰ কাৰণে এইখিনি ঢাকি দিম যাতে ইয়াৰ সুগন্ধটো উৰি নাযায়। মই এইখিনি ভালদৰে 10 মিনিট ঢাকি উঠাৰ পিছত ভালদৰে ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা কৰাৰ পিছতে মই ইয়াত বাকি মছলাখিনি মিলাম। এইখিনি মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখিছোঁ আৰু একেবাৰে ঠাণ্ডা হওঁতে মই ইয়াত মিলাইছোঁ ৰেড চিলি পাউডাৰ মিলাই দিছোঁ আৰু মিলাইছোঁ ভাজি ৰখা নিমখ আৰু মিলাম ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি ভালদৰে মিলাই ল'লে আমাৰ আচাৰ মছলা ৰেডি হৈ যাব। এইদৰে আপোনালোকে আচাৰ মছলা বনাই ষ্ট'ৰ কৰি ৰাখিলে সহজতে আচাৰ বনাব পাৰিব। আচাৰৰ বাবে জলফাই আৰু আমলখি লৈ লৈছোঁ। মই কম পৰিমাণৰ লৈছোঁ কাৰণ মোৰ আচাৰ আগতেও বনোৱা আছে। আপোনালোকে আপোনালোকৰ প্ৰয়োজন মতে লৈ ল'ব। আমলখি আৰু জলফাইখিনি মই একেলগে বইল কৰি লৈছোঁ। কোমল হ'লে গৰমে কিচেন টাৱেল এখনত টুকি ৰাখিম। এইদৰে মই কিচেন টাৱেলখনত টুকি লৈছোঁ। ইয়াৰ সলনি আপোনালোকে নেপকিন বা পেপাৰো ল'ব পাৰে। গৰমে পানীৰ পৰা টুকি ৰাখিলে আমলখি আৰু জলফাইত পানী নাথাকেগৈ। তথাপিও সন্দেহ লাগিলে আপোনালোকে অলপমান ৰ'দত দি ল'ব পাৰে। মই টাৱেলি দিয়ে পানীখিনি টুকি লৈছোঁ। ঠাণ্ডা হোৱাত মই আমলখিকেইটা সৰুকৈ এৰুৱাই লৈছোঁ আৰু সৰু আমলখিকেইটা মই গোটাই ৰাখি আচাৰ কৰিম। অকল ডাঙৰকেইটাহে এৰুৱাই লৈছোঁ। গোটা আমলখিকেইটাত কটাৰীয়ে অলপমান কাটি আগ দি দিছোঁ যাতে ইয়াৰ ভিতৰত তেল মছলাখিনি সোমাব পাৰে। জলফাইখিনিও তেনেদৰে মই সৰুকৈ কাটি লৈছোঁ। কাটোতে কিন্তু গুটিকেইটা মই পেলাই দিয়া নাই, কাৰণ কেতিয়াবা আচাৰ খালে গুটিকেইটাও চুপি খাবলৈ বৰ ভাল লাগে, গতিকে মই গুটিকেইটা পেলাই দিয়া নাই। এইদৰে মই জলফাই আৰু আমলখিখিনি লৈ লৈছোঁ আৰু লগতে লৈছোঁ আচাৰৰ মছলাখিনি আৰু লৈছোঁ মই কেঁচা মিঠাতেল। এইখিনি দিয়ে মই আচাৰ দুইবিধ বনাই পেলাম। শুকান বাউল এটাত আমলখিখিনি লৈ লৈছোঁ আৰু ইয়াত মই এতিয়া আচাৰৰ মছলা 3 চামুচ মিলাই দিম। আমলখিৰ পৰিমাণৰ ওপৰতেই মছলাখিনিও নিৰ্ভৰ কৰিব, গতিকে যিমানখিনি আমলখি ল'ব তাৰ হিচাপতে আচাৰৰ মছলাখিনিও দি ল'ব। আৰু এতিয়া মই ইয়াত মিঠাতেলখিনিও জোখমতে দি দিম। মিঠাতেল অলপ সৰহকৈ দিলে ভাল, যাতে তেলতে আমলখিকেইটা ভালদৰে সান খাই ডুব গৈ থাকে। আমলখি আচাৰত ভিনেগাৰ নিদিলেও বহু বছৰ ধৰি ভাল হৈয়ে থাকে, গতিকে আপোনালোকে মিঠাতেল অলপমান সৰহকৈ দি ল'ব। ভালদৰে গোটেই মছলা আৰু তেলখিনি সানি পেলাব। এয়া আমাৰ আমলখি আচাৰ ৰেডি হৈ গ'ল। একেদৰে জলফাইখিনিও শুকান বাউল এটাত লৈ লৈছোঁ আৰু জলফাইখিনি জোখমতেই মই আচাৰৰ মছলা 3 চামুচ দি ল'ম। এয়া মই আচাৰৰ মছলা 3 চামুচ দি লৈছোঁ আৰু মই ইয়াত এই আচাৰৰ জোখমতেই মিঠাতেলখিনিও দি ল'ম, যাতে মিঠাতেলখিনি আচাৰখিনিৰ লগত ভালদৰে সান খাই চুপচুপীয়া হৈ থাকে। আৰু এইদৰে মই চুপচুপীয়া হৈ থকাকৈ মিঠাতেলখিনিও দি লৈছোঁ আৰু ভালদৰে গোটেইখিনি সানি পেলাইছোঁ। আৰু এতিয়া মই এই আচাৰখিনি 2 চামুচ হোৱাইট ভিনেগাৰ দি লৈছোঁ, যাতে আচাৰখিনিৰ চেল্ফ লাইফ দীঘলীয়া হয় আৰু গোটেইখিনি ভালদৰে সানি পেলাইছোঁ।
আচাৰখিনি ভালদৰে সানি পেলালোঁ আৰু এয়া আমাৰ জলফাই আচাৰ ৰেডি হৈ গৈছে দেখিলেনে ইমান সহজে এইদৰে আচাৰ দুবিধ তৈয়াৰ হৈ গ'ল এইদৰে আপোনালোকে আচাৰ মছলাখিনি বনাই যদি ঘৰতে ষ্ট'ৰ কৰি ৰাখি থৈ দিয়ে তেন্তে অতি সহজে এইদৰে আচাৰখিনি বনাই পেলাব পাৰিব একেবাৰে কম সময়তে আপোনালোকে কোনো টেনশ্যন নোহোৱাকৈ আচাৰখিনি আপোনালোকে ফটাফট বনাই পেলাব পাৰিব গতিকে আপোনালোকে মোৰ আচাৰ মছলা বনোৱা পদ্ধতিটো আগৰ ভিডিঅ'টোত আছে আপোনালোকে যদি ইচ্ছা কৰে ভিডিঅ'টো চাবলৈ বা আচাৰ মছলাখিনি বনোৱা শিকিবলৈ তেন্তে আগৰ ভিডিঅ'টো চাব পাৰে মই লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাব পাৰে সেইটো চেক কৰিব পাৰে তেন্তে এইদৰে আপোনালোকে আচাৰ মছলাখিনি বনাই থ'লে এনেকৈ ইনষ্টেণ্টলি আচাৰখিনি বনাই পেলাব যিকোনো আচাৰ আপোনালোকে বনাই পেলাব পাৰে চাওক দেখিছেনে কিমান টেষ্টি কিমান দেখিবলৈ ভাল লগা হৈছে খাবলৈও তেনেদৰে বহুত সোৱাদ লগা হয় আপোনালোকে এইদৰে ট্ৰাই কৰিবচোন কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো নিশ্চয় ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰে তেন্তে পুনৰবাৰ নতুন ভিডিঅ'ৰে আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই